সৰুতে যেতিয়া আপোনাক কোনোবা এটা চকলেট দিছিলে, আপুনি খাইছিলে, আপোনাৰ ভাল লাগিছিল, আপুনি মানে ভাল ফিল কৰিছিলে, আপুনি হাঁহিছিলে, যেতিয়া আপুনি বাচ্চা আছিলে। লাহে লাহে তাৰপিছত আপোনাৰ যদি লগৰটোক তাতছে কোনোবা এটা ভাল চকলেট দিছিল, আপোনাৰ হয়তো মন গৈছিল তাৰ নিচিনা চকলেটটো ময়ো পোৱা হ'লে। তেনেকৈ আমাৰ যিটো কম্পেয়াৰ কৰা হেবিট হয়তো ষ্টাৰ্ট হৈছিল। লাহে লাহে আমি দেখিছিলোঁ আমাৰ পেৰেণ্টছে, আমাৰ ওচৰৰ মানুহে আমাক কৈছিলে যে তই তাৰ নিচিনা হ'ব লাগিব, তাইৰ নিচিনা হ'ব লাগিব। কিয়? কাৰণ তাৰ ওচৰত এইটো আছে বা তাইৰ ওচৰত এইটো আছে, তোৰ ওচৰত এইটো নাই। চ' তোৰো তাৰ নিচিনা এইটো বস্তু হ'লে তই ছাকচেছফুল, বা তোক আমি যেনেকুৱা হোৱা বিচাৰোঁ তই হবি। চ' আমাৰ কম্পেয়াৰ কৰা যিটো হেবিট, যিটো বস্তু শুনিছিলোঁ আমি মা দেউতাৰ পৰা বা ওচৰৰ মানুহৰ পৰা, আমাৰ ফ্ৰেণ্ডছৰ পৰা, আমি তেনেকৈ ষ্টাৰ্ট হৈছিলে। সেই বস্তুটো আমাৰ গোটেই লাইফ থাকি গ'ল। এতিয়া আমি প্ৰত্যেক দিনা যি কাম কৰোঁ, কনচিয়াছলি বা আনকনচিয়াছলি আমাৰ মাইণ্ডত কম্পেয়াৰ কৰা স্বভাৱটো সদায় থাকে। আমি বেছিভাগ টাইম এইটো কাৰণে আনহেপি নহওঁ যে আমাৰ ওচৰত কিবা নাই বা যি বিচাৰোঁ আমি পোৱা নাই। আমি এইটো কাৰণেও আনহেপি হওঁ যে আমাতছে ওচৰজনৰ হয়তো বেছি আছে, বা আমাতছে আমাৰ ফ্ৰেণ্ডজনৰ কিবা ক্ষেত্ৰত কোনোবাটো ফালৰ পৰা কিবা বেছি আছে, তেতিয়া আমি আনহেপি হওঁ বা আমাৰ ভাল নালাগে। আমি সেইটোক লৈ বহুত টেনশ্যন কৰি থাকোঁ। বা এটা কথা জনা উচিত যে আপুনি যাৰ কথা ভাবি মন বেয়া কৰি আছে, কম্পেয়াৰ কৰিছে যাৰ লগত, তাৰ হয়তো কিবা বস্তু কম আছে যিটো আপোনাৰ বেছি আছে। আপোনাৰ কিবা বস্তু কম আছে, তাৰ হয়তো বেছি আছে। তো চব মানুহৰে চব বস্তু ছেম নাথাকে। আপুনি হয়তো এটা হেপ্পী ৰিলেশ্যনশ্বিপত আছে, বাট আপোনাৰ ওচৰত এখন ডাঙৰ গাড়ী নাই। আপোনাৰ ওচৰৰ বিল্ডিঙৰ মানুহ এজন থাকে, তাৰ ওচৰত বহুত ডাঙৰ গাড়ী এখন আছে, বাট তাৰ মানে ৰিলেশ্যনশ্বিপত হয়তো সি হেপ্পী নহয়, ভাল ৰিলেশ্যনশ্বিপ নাই তাৰ। অ'কে, সেইটো এটা গ'ল। নেক্সট, আপোনাৰ ছাপ'জ হেল্থ ভাল, আপুনি এতিয়া আপোনাৰ কোনোবা তেনেকুৱা বিশেষ বেমাৰ নাই, বা আপোনাৰ কেৰিয়াৰৰ অৱস্থা নাই, ৰিলেশ্যনশ্বিপ নাই, ছিংগল, কোনো ছোৱালী পাত্তাই নিদিয়ে। যদি আপুনি ছোৱালী হয়, আপোনাৰ কোনো বয়ফ্ৰেণ্ড নাই, যিয়ে নহওক, ৰিলেশ্যনশ্বিপ নাই, পইচা নাই, অনলি বেমাৰ চেমাৰ নাই, ঠিকে আছে। আৰু ওচৰৰ এজন মানুহ, তাৰ পইচাও আছে, ৰিলেশ্যনশ্বিপো ভাল, বা তাৰ হেল্থৰ অৱস্থা নাই, সি বেমাৰী, বাট আপুনি তাক চাই কিনে আনহেপি হৈ আছে। আপুনি ভাবি আছে তাৰ নিচিনা যদি মোৰ লাইফটো হ'ল হয়, চ' এইটো। বাট তাৰ ওচৰত হয়তো সেই দুটা বস্তু আছে, বাট সি হেল্থ তাৰ নাই, সি আনহেপি হৈ নিজৰ লাইফ। ত' চবেই নিজৰটো জানে। অ'কে, আপুনি এজন মানুহক এদিন লগ পায়, দুদিন লগ পায়, বা ইনষ্টাগ্ৰামত ফটো চাই, ফেচবুকত ফটো চাই আপুনি ক'ব নোৱাৰে সি কিমান হেপ্পী হয়। তাৰ লাইফত সি কি কৰিছে অনলি সি জানে। তাৰ লাইফত তাৰ প্ৰত্যেক দিনটো কেনেকৈ যায় অকল সি জানে। দেখাত তাৰ চব বস্তু যদিও আছে, যদিও আমি মানুহ হয়, কাপোৰ আছে আমাৰ, টেকন'লজি আছে আমাৰ ওচৰত, অ'কে, এই চব বস্তু যদি আমাৰ লৈ যোৱা হয়, আমি জন্তুতছে কোনো ডিফাৰেণ্ট নহয়, আমি ছেইম হয়। গৰু ছাগলী বান্দৰ চব ছেইম হয়, কুকুৰ আমি ছেইম হয়। জাষ্ট আমাৰ কাপোৰ আছে, আমি জাষ্ট কিছুমান আমি চুলি কাটো, আমি কিছুমান বস্তু ইউজ কৰোঁ, আমাৰ স্কিন ভাল হয়, টেকন'লজি ইউজ কৰোঁ, সেইকাৰণে আমি অলপ বেলেগ টাইপ লাগে আমাক দেখাত। চ' আমাৰ ওচৰত যিমানে বস্তু নাথাকক কিয়, ৰাতি শোৱাৰ টাইমত আমি চব বস্তু যেতিয়া আমাৰ পৰা গুচি যায়, অ'কে, মোবাইলটো থলোঁ, বিচনাত যেতিয়া শুব লওঁ, সেই টাইমত আমি অকল নিজৰ লগতে থাকোঁ। তাৰপিছতটো বডি থাকে আৰু আমি থাকোঁ, আমাৰ মাইণ্ডটো থাকে। চ' আপুনি দিনটোত আপোনাৰ লগত যিমানে বস্তু, গেজেটছ, যিমানে ইনষ্ট্ৰুমেণ্ট নাথাকক কিয়, টেকন'লজি যিবোৰ বস্তু আমাক দিছে চায়েন্সে, চব নাথাকক কিয়, আপোনাৰ জীৱনটো যিমানে লাক্সাৰিয়াছ নহওক কিয়, আপুনি নিজৰ লগতে আল্টিমেটলি টাইম স্পেণ্ড কৰিব লগা হয় ৰাতি। আৰু সেই টাইমত যদি আপুনি হেপ্পী নহয়, কণ্টেণ্ট নহয়, সন্তুষ্ট নহয়, দেন একো মিনিং নাই। আপুনি লাইফত কি কৰিছে, কি পাইছে, একো মিনিং নাই। চ' আপোনাৰ অনলি গ'ল লাইফৰ এইটোৱে হ'ব লাগে, যেতিয়া মই শোওঁ ৰাতি, শোৱাৰ টাইমত যাতে মই শান্তিত, সন্তুষ্ট হয়, কণ্টেণ্টমেণ্ট যিটো থাকে লাইফত, সেইটো যাতে পাই শুব পাৰোঁ। আপোনাৰ গ'ল এইটো হ'ব লাগে। চ' যেতিয়া আপুনি কম্পেয়াৰ কৰে নিজক বেলেগৰ লগত, আপুনি কেতিয়াও সেইটো ষ্টেজ, সেইটো মানে নাপায়, সেইটো গ'ল এচিভ নকৰে আপুনি। কিয়? কাৰণ আপুনি সদায় আপোনাৰ হাতত কিবা নহয় কিবা কম্পেয়াৰ কৰিবলৈ থাকি যায়। আপুনি লাইফত যিয়ে নকৰক কিয়, এতিয়া ভাবিব পাৰে আপুনি মোৰ ওচৰত পইচা নাই, মোৰ ওচৰত মানে ৰিলেশ্যনশ্বিপ যি বিচাৰোঁ সেইটো
পোৱা নাই মই বা মোৰ কিবা নাই, আপুনি ভাবিব পাৰে যে এদিন মোৰ হ'ব, তেতিয়া মোৰ প্ৰব্লেম চল্ভ হৈ যাব। তেনেকুৱা নহয়। যেতিয়া আপুনি পাই যাব, তেতিয়াও আপোনাৰ আপুনি যদি কম্পেয়াৰ কৰাটো হেবিট হয়, তেতিয়াও আপুনি কাৰোবাৰ লগত নিজক কম্পেয়াৰ কৰিব। সদায় আপোনাৰ সেইটো চলিয়ে থাকিব বুঢ়া হোৱালৈকে। চ' এতিয়াই সেইটো বাদ দিয়ক কম্পেয়াৰ কৰাটো। কাৰণ চবেই নিজৰ লাইফত কি হয় চবেই সিহঁতে জানে। ভাল বেয়া বুলি একো বস্তু নাথাকে। আমি সদায় চাওঁ মোৰ লাইফটো বেয়া, তাৰ লাইফটো ভাল, সেনেকুৱা একো নাই। তাৰ লাইফতো কিছুমান বেয়া বস্তু আছে, তাৰ লাইফতো কিছুমান বেয়া টাইম আছে, আপোনাৰ লাইফতো কিছুমান বেয়া টাইম আছে, ভাল টাইমো আছে, তাৰ লাইফতো কিছুমান ভালো আছে বেয়াও আছে। চবৰে লাইফত ভাল বেয়া মিক্সড হৈ থাকে, সেইটোৱে লাইফ হয়। আপুনি কাৰো লগত কম্পেয়াৰ নকৰিব, আপোনাৰ জাৰ্ণিত ফ'কাছ কৰক। আপুনি এতিয়া কি কৰি আছে, আপুনি লাইফত কি কৰিব বিচাৰে, হেল্থ ৱেল্থ এই দুটা বস্তু, ৰিলেশ্যনশ্বিপছ, হেল্থৰ ফালৰ পৰা আপুনি ফাৰ্ষ্ট নিজক হেল্ডি বনাওক, যি কৰিব লাগে ডেইলি এইখিনি কৰক। কাৰণ হেল্থ চবচে ইম্পৰ্টেণ্ট বস্তু লাইফত হেল্থ হয়। আপুনি যদি হেল্থি নহয়, আপুনি লাইফত যিয়ে নকৰে কিয় হেপ্পী হ'ব নোৱাৰে, সন্তুষ্ট হ'ব নোৱাৰে। ছেকেণ্ড, আপোনাৰ কেৰিয়াৰ, পইচা আপোনাক লাইফত যিখিনি লাগে, মান্থলি ইনকাম আপোনাৰ যিখিনি লাগে, সেইখিনি পাবৰ কাৰণে যি কাম কৰিব লাগে আপুনি কৰক, সেইটোত ফ'কাছ কৰক। আৰু সেইটো কাম কৰোঁতে আমি কম্পেয়াৰ কৰোঁ যে এইজন মানুহে বেছি পইচা পায়, মই কম পইচা পাওঁ, এজন মানুহে বিজনেছ মোতছে ডাঙৰ, মোৰ কম। যদি আপোনাৰ ডেইলি মান্থলি নিডছ যিখিনি আছে, যিখিনি আপুনি ক'ব পাৰে যে এইখিনি পইচা হ'লে মোৰ লাইফ প্ৰব্লেম নাই, যিখিনি বস্তু মোক লাগে এইখিনি মই কিনিব পাৰিছোঁ, শান্তিত থাকিব পাৰিছোঁ, সেইখিনি পইচা যদি আপোনাৰ আহি আছে, তেতিয়া আপোনাৰ আনহেপ্পী হোৱাৰ কোনো দৰকাৰ নাই। যদি আপুনি বিচাৰে যে তাতছে মোক বেছি পইচা লাগে, কাম কৰক, কিন্তু পইচাৰ পিছফালে নদৌৰিব। সেইটো ডাঙৰ ৰেচ হয়। আপুনি যদি জাষ্ট কম্পেয়াৰ কৰিবলৈ পইচা ইনকাম কৰি আছে, যে মোৰ বেংকত ইমান টকা আছে, তাৰ তাত ইমান টকা আছে, মোতছে তাৰ বেছি আছে, চ' ময়ো তাৰ নিচিনা হ'ব লাগিব, সেইকাৰণে মই কাম কৰিম, তেতিয়া আপুনি হেপ্পী হ'ব নোৱাৰে। তেতিয়া আপুনি গোটেই লাইফ দৌৰিয়ে থাকিব। আৰু যেতিয়া আপুনি তাৰ নিচিনা হ'ব, তাৰপিছত আপুনি আৰু বেলেগ এজনৰ লগত নিজক কম্পেয়াৰ কৰিব। চ' নিজৰ সন্তুষ্টিৰ কাৰণে, নিজক হেপ্পী বনাবৰ কাৰণে মই আগতে হেপ্পিনেছৰ ভিডিঅ' বনাইছোঁ, আপুনি হেপ্পী অলৰেডি হয়, বস্তুৱে আপোনাৰ হেপ্পিনেছ দিব নোৱাৰে। জাষ্ট নিজক কণ্টেণ্ট কৰিবৰ কাৰণে, নিজৰ যিখিনি কেপেবিলিটি হয়, যিখিনি মই কৰিব পাৰোঁ, সেইখিনি টেষ্ট কৰিবৰ কাৰণে, সেইখিনি ইউজ কৰিবৰ কাৰণে, যিখিনি কাম কৰিব লাগে কৰক, যিখিনি বেষ্ট কৰিব পাৰে কৰক। তাৰপিছত আপুনি দৌৰি নাথাকিব বেলেগক কম্পেয়াৰ কৰিব। আপুনি যিয়ে নকৰে কিয় আপোনাতছে বেটাৰ কোনোবা এজন পাবই। আপুনি মিলেনিয়াৰ হোৱাৰ পিছত আপোনাৰ ওচৰত হয়তো এজন বহুত ডাঙৰ বিলেনিয়াৰ থাকিব। বিলেনিয়াৰ হোৱাৰ পিছতো আপোনাৰ ওচৰত হয়তো আপোনাতছে বেছি পইচা থকা বেছি ডাঙৰ বিলেনিয়াৰ এজন থাকিব। কেতিয়া শেষ নহয়। এইটো ৱৰ্ল্ডৰ নাম্বাৰ 1 ৰিচেষ্ট পাৰ্চন হ'লেও আপোনাৰ পইচা আহি গ'ল, এতিয়া আপুনি এইটো নেক্সট এতিয়া বেলেগ ফালৰ পৰা নিজক কম্পেয়াৰ কৰিব বেলেগৰ লগত। চ' কম্পেয়াৰ কৰা যদি হেবিট আপোনাৰ লাইফত থাকে, আপুনি কেতিয়াও হেপ্পী হ'ব নোৱাৰে। চ' এইটো এতিয়াৰ পৰা বাদ দিয়ক। আপুনি ইমান হৈ আছে বা ইমান হৈ আছে, কম্পেয়াৰ নকৰিব নিজক। জাষ্ট নিজৰ লগত কম্পেয়াৰ কৰক। সেইটোতো এটা প্ৰব্লেম আছে। আমি পাষ্টৰ লগত নিজক কম্পেয়াৰ কৰোঁ যে মোৰ চাইল্ডহুড, মোৰ সৰুকালটো ইমান বঢ়িয়া আছিল, স্কুলত যাওঁতে কি মজা আছিল, এতিয়া কি বৰিং হয়। বাট এটা বস্তু ভাবি চাব, সেই টাইমত আপুনি যেতিয়া স্কুল গৈছিল, আপোনাৰ হয়তো বেয়া লাগিছিল গৈ কিনে, আপোনাৰ ক্লাছ কৰিব মন যোৱা নাছিল, ঘৰৰ মানুহে মা দেউতাই আপোনাক ফ'ৰ্চ কৰি পঠাব লগা হৈছিল স্কুলত, সেই টাইমত ভাল লগা নাছিল। বাট এতিয়া আপোনাৰ ভাবি ভাল লাগে। চ' যিকোনো বস্তু আপোনাৰ ভাবি বেছিকৈ ভাল লাগে পাষ্টৰ বিষয়ে। বাট একচুৱেলি হয়তো ইমান এক্সাইটিং নাছিল, ইমান ইণ্টাৰেষ্টিং নাছিল। চ' প্ৰেজেণ্টত চাওক, এতিয়া আপুনি কণ্ট্ৰল কৰিব পাৰিব নেকি আপোনাৰ পাষ্ট? নোৱাৰে। ফিউচাৰ কালি কি হ'ব গৈছে কণ্ট্ৰল কৰিব পাৰিব নেকি? নোৱাৰে। আপোনাৰ হাতত কণ্ট্ৰল কি আছে? আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিখিনি কাম কৰিব, তাত 90% কণ্ট্ৰল আপোনাৰ আছে, 10% নাই। হয়তো 10% বহুত বেলেগ বেলেগ ফেক্টৰ থাকে, বাট 90% কণ্ট্ৰল, আজিৰ দিনটোৰ কণ্ট্ৰল আপোনাৰ হাতত আছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈ আপুনি কি কৰিব, তাৰে এখন লিষ্ট বনাওক। মোৰ কাৰণে আজিৰ দিনটোত কি ইম্পৰ্টেণ্ট হয়, 5 বছৰ পিছত কি ইম্পৰ্টেণ্ট হয়, সেইটো বেলেগ কথা। সেইটোৰ ওপৰত ভাবি লাভ নাই। 5 বছৰ পিছত আপুনি মৰিও যাব পাৰে, সেইটো ট্ৰু হয়, বেয়া পাই লাভ নাই। ময়ো মৰিব পৰা, আপুনি মৰিব পাৰে। আজি আপুনি কি কৰে সেইটো চাওক, সেইটো ইম্পৰ্টেণ্ট হয়। আজি, কালি, আজি সেনেকৈ মিলি কিনে 5 বছৰ হ'ব। চ' ইম্পৰ্টেণ্ট কি হয়, আজি কি কৰে সেইটো ইম্পৰ্টেণ্ট হয়। ৰাতিপুৱা এখন লিষ্ট বনাওক যে আজি মই এইকেইটা কাম কৰিম, মোৰ হেল্থটো ঠিকে ৰাখিবলৈ এইকেইটা কাম কৰিম, মোৰ কেৰিয়াৰ ঠিক কৰিবলৈ এইটো কাম কৰিম, মোৰ ৰিলেশ্যনশ্বিপ ঠিক ৰাখিবলৈ মই এইটো কাম কৰিম,
সেই লিষ্টখনত যি কাম ইম্পৰ্টেণ্ট হয় লিখক। এতিয়া কোনোবাই ক'ব পাৰে লিখাটো ইমান কিয় ইম্পৰ্টেণ্ট? 4532 প্লাছ 3332 ইকুৱেলছ কিমান? ক'ব পাৰিব? এতিয়া লিখক, লিখি কিনে কওক। লিখি কিনে কওঁতে হয়তো বেছি টাইম নালাগে, ভাবি কিনে আপুনি ক'ব নোৱাৰে। চ' সেইটো ৰাইটিঙৰ পাৱাৰ হয়। লিখি কিনে কিবা এটা কাম কৰাৰ সেইটো পাৱাৰ হয়। লিখক কি কৰিব বিচাৰে আজিৰ দিনটোত, মনত থাকিব এটলিষ্ট। ৰাতি যেতিয়া শোৱাৰ টাইমত আপুনি টিক মাৰ্ক দিব যে এইটো কাম কৰিলোঁ, মই এইটো কাম কৰিলোঁ, নিজকে বহুত ভাল লাগিব, এই আজিৰ দিনটো এইখিনি কৰিলোঁ। আজিৰ এচিভমেণ্টটো চাওক, আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি কৰিছে আপুনি সেইটো চাওক। সেইটোত নিজক কম্পেয়াৰ কৰক। যোৱাকালি মই হয়তো অলপ কম কৰিছিলোঁ, যাতে আজি মই যোৱাকালিৰ নিচিনা বহি নাথাকোঁ, যে আজি এটলিষ্ট মানে অলপ বেছি ভালকৈ কৰোঁ, নিজৰ বেষ্ট দিওঁ। সেইটোত নিজক কম্পেয়াৰ কৰিব পাৰে, বাট নিজৰ পাষ্টৰ লগত নিজক কম্পেয়াৰ নকৰিব। যোৱাকালি মই কি আছিলোঁ, আজি মই কি হৈছোঁ। যদি আপুনি যোৱাকালি বহুত বেয়া অৱস্থা আছিল আপোনাৰ, আজি যদি আপোনাৰ বহুত ভাল অৱস্থা হৈছে, অ'কে, নিজক ভাল লগাবলৈ ষ্টৰি এটা ক'ব পাৰে, ফ্ৰেণ্ডছক ইনস্পায়াৰ কৰিবলৈ যে মই এইটোৰ পৰা এইটো আহিলোঁ, চা আজি। সেইটোত বেছি মাথাত সোমাব নিদিব, তেতিয়া আপোনাৰ ইগ' বাঢ়িব। আৰু যদি আপোনাৰ পাষ্টটো বহুত ভাল আছিল স্কুলত যাওঁতে, যিটো মই ক'লোৱে, ৰিয়েল নহয়, সেইটো জাষ্ট এটা ইমাজিনেশ্যন হয়। ভাল আছিল বুলি আমি ভাবোঁ, বাট তেতিয়া আমি এইটো এনজয় কৰা নাছিলোঁ ইমান। কৰিবও পাৰোঁ, বাট এতিয়াও আপোনাৰ লাইফত বহুত বস্তু আছে, সেইটো চাওক। আপুনি কি কণ্ট্ৰল কৰিব পাৰে এতিয়া, আজিৰ দিনটো কণ্ট্ৰল কৰিব পাৰে, সেইটো চাওক। কম্পেয়াৰ নকৰিব। কম্পেয়াৰ যিমান কৰিব আপুনি কেতিয়াও হেপী হ'ব নোৱাৰে।